মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 8ৰ ইংলিছ লেছন 10 মাই ৰামায়ণা ডেজ পাৰ্ট 2ৰ সম্পূৰ্ণ এক্টিভিটিবিলাক আলোচনা কৰিবলৈ আহিছোঁ। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই থাকিবা। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে আৰু আসাম জাতীয় বিদ্যালয়ৰ যিকোনো পাঠৰ অসমীয়া আলোচনা, কুৱেশ্যন এনচাৰ বা এক্টিভিটি গ্ৰামাৰবিলাক চাব বিচৰা, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তো বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো এক্টিভিটি 1ত আছে ফাইণ্ড আউট দ্য ফেয়াৰেজ ইন দ্য ফলোয়িং চেণ্টেন্স এণ্ড ৰাইট দেম। যে তলত দিয়া বাক্যবোৰৰ পৰা বাক্যাংশখিনি উলিয়াই লিখা। তো তোমালোকে এই এক্টিভিটিটোৰ সমাধান কৰিবলৈ আগত জানিব লাগিব ফেৰেজ বুলিলে কি বুজা। তো ফেৰেজ শব্দৰ অৰ্থ হ'ল বাক্যাংশ। তো মই তোমালোকক ফেৰেজ কাক বোলে এইটো আগত কৈ দিওঁ। A phrase is a group of words that does not make a complete sentence. যে বাক্যাংশ হ'ল এটা সম্পূৰ্ণ অৰ্থ নোহোৱা শব্দৰ গোট। It is a part of a sentence. এইটো এটা বাক্যৰ অংশ। It does not have a finite verb. ইয়াৰ কোনো সসীম ক্ৰিয়া নাই। The group of words when used together have a different meaning altogether. শব্দৰ গোটটো একেলগে ব্যৱহাৰ কৰিলে একেবাৰে বেলেগ অৰ্থ থাকে। তো অৰ্থাৎ ফেৰেজ বুলিলে তোমালোকে কি বুজিবা যে এটা বাক্যত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট থাকে। তো ছাবজেক্ট ভাৰ্বটোক বাদ দি যে বাকীখিনি থাকে, কিছুমান ৱাৰ্ডৰ গ্ৰুপ থাকে, সেই ৱাৰ্ডৰ গ্ৰুপবিলাকক ফেৰেজ বুলি কোৱা হয়। আৰু ছাবজেক্ট বা ভাৰ্ব অবিহনে এই ফেৰেজটোৰ কোনো অৰ্থ প্ৰকাশ নাপায়। যেতিয়া ই ছাবজেক্ট আৰু ভাৰ্বৰ লগত লগ হয় তেতিয়াহে ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। তো তোমালোকে এক্টিভিটি 1ত 8টামান চেণ্টেন্স দিয়া আছে। তো এই 8টামান চেণ্টেন্সৰ পৰা তোমালোকে ফেৰেজখিনি উলিয়াই লিখিব লাগে। তো বলা আমি এক্টিভিটিটো সমাধান কৰোঁ। তো 1 নম্বৰত কৈছে I saw an elephant with very long tusks. তো এই 1 নম্বৰত ফেৰেজটো হ'ব with very long tusk. 2 নম্বৰটো কৈছে she is a girl of sweet voice. তো ইয়াত ফেৰেজটো হ'ব of sweet voice. 3 নম্বৰটো কৈছে he spoke in a brave manner. তো ইয়াত ফেৰেজটো হ'ব in a brave manner. 4 নম্বৰটো কৈছে this book is not available at present. তো ইয়াত ফেৰেজটো হ'ব at present. 5 নম্বৰটো কৈছে to win a prize in the competition was not an easy task for me. তো ইয়াত ফেৰেজটো হ'ব to win a prize in the competition. 6 নম্বৰটো কৈছে drawing an elephant is impossible for Rohan. তো ইয়াত ফেৰেজটো হ'ব drawing an elephant. 7 নম্বৰটো কৈছে instead of wearing the blue frock I choose the red one. তো ইয়াত ফেৰেজটো হ'ব instead of wearing the blue frock. 8 নম্বৰটো কৈছে he opted for Sanskrit in lieu of Hindi. তো ইয়াত ফেৰেজটো হ'ব in lieu of Hindi. তো আশা কৰোঁ তোমালোকে ফেৰেজ কেইটা পাই গৈছা। তো এতিয়া আমি আন এটা এক্টিভিটি 1 লৈকে আহিছোঁ। তো এই এক্টিভিটিটোত কৈছে আইডেণ্টিফাই দ্য প্ৰিন্সিপাল এণ্ড ছাবঅৰ্ডিনেট ক্লজ ইন দ্য ফলোয়িং চেণ্টেন্স এণ্ড ৰাইট দেম ছেপাৰেটলি। যে তলত দিয়া চেণ্টেন্সবোৰৰ পৰা তোমালোকে প্ৰিন্সিপাল ক্লজ আৰু ছাবঅৰ্ডিনেট ক্লজ বাহিৰ কৰি লিখিবা। তো এই এক্টিভিটিটো কৰিবলৈ হ'লে তোমালোকে আগত জানিব লাগিব যে প্ৰিন্সিপাল ক্লজ আৰু ছাবঅৰ্ডিনেট ক্লজ কাক বোলে। তো মই তোমালোকক কৈ দিওঁ। তো প্ৰিন্সিপাল ক্লজ হ'ল A principal clause or an independent clause is a group of words that contains a subject and a predicate and form a complete thought. অৰ্থাৎ প্ৰধান বাক্য বা স্বতন্ত্ৰ বাক্য হ'ল এনে শব্দৰ গোট য'ত বিষয় আৰু বিভক্তি থাকে আৰু সম্পূৰ্ণ চিন্তা গঠন হয়। It can stand alone as a complete sentence. ই সম্পূৰ্ণ বাক্য হিচাপে অকলে থিয় দিব পাৰে। অৰ্থাৎ প্ৰিন্সিপাল ক্লজ বুলিলে আমি এইটোৱে ক'ব পাৰোঁ যে প্ৰিন্সিপাল ক্লজ বুলিলে ইয়াত ছাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট থাকিব আৰু ই অকলে নিজৰ অৰ্থ প্ৰকাশ কৰিব। ই কাৰো ডিপেণ্ডত নাথাকিব।
তো সেইটোৱে হ'ল প্ৰিন্সিপাল ক্লজ আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ল A subordinate clause or a dependent clause is a group of words that contains a subject and a predicate but does not form a complete thought. যে অধীনস্থ বা নিৰ্ভৰশীল বাক্য হ'ল এনে শব্দৰ গোট য'ত বিষয় আৰু বিভক্তি থাকে যদিও সম্পূৰ্ণ চিন্তা গঠন নহয়। It relies on a principal clause to complete its meaning. ইয়াৰ অৰ্থ সম্পূৰ্ণ কৰিবলৈ ই এটা প্ৰধান বাক্যৰ ওপৰত নিৰ্ভৰ কৰে। তো অৰ্থাৎ সাবঅৰ্ডিনেট ক্লজ হ'ল এইটোৱে য'ত ছাবজেক্ট আৰু প্ৰেডিকেট দুয়োটাই থাকিব কিন্তু ই অকলে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰিব। ই এটা প্ৰিন্সিপাল ক্লজৰ সহায় লৈ ইয়াৰ অৰ্থ প্ৰকাশ কৰিব লাগিব। তো আশা কৰোঁ তোমালোকে বুজি পাইছা। তো এতিয়া আমি এক্টিভিটিবিলাক সমাধান কৰোঁ। তো এক্টিভিটি 1ত আছে that he is honest is known to all. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব he is honest আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব that is known to all. 2 নম্বৰ কুৱেশ্যনটো কৈছে the place where I had gone last year is very beautiful. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব the place is very beautiful আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব where I had gone last year. 3 নম্বৰ কুৱেশ্যনটো কৈছে give me whatever you have. তো ইয়াৰ প্ৰিন্সিপাল ক্লজটো হ'ব give me আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব whatever you have. 4 নম্বৰ কুৱেশ্যনটো কৈছে I am happy that you have succeeded in your endeavor. তো ইয়াৰ প্ৰিন্সিপাল ক্লজটো হ'ব I am happy আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব that you have succeeded in your endeavor. 5 নম্বৰ কুৱেশ্যনটো কৈছে I am sorry that your mother is ill. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব I am sorry আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব that your mother is ill. 6 নম্বৰ কুৱেশ্যনটো কৈছে please give me the book which is on the table. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব please give me the book আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব which is on the table. 7 নম্বৰ কুৱেশ্যনটো কৈছে they were talking when he came. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব they were talking আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব when he came. 8 নম্বৰ কুৱেশ্যনটো কৈছে he told me that he did not know about the incident. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব he told me আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব that he did not know about the incident. 9 নম্বৰ কুৱেশ্যনটো কৈছে I was absent because I was ill. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব I was absent আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব because I was ill. 10 নম্বৰ কুৱেশ্যনটো কৈছে I will not go out if it rains. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব I will not go out আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব if it rains. 11 নম্বৰটো কৈছে he is tall but his brother is average. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব he is tall his brother is average. তো ইয়াত বাটৰ সন্মুখৰটোও প্ৰিন্সিপাল ক্লজ হ'ব আৰু পিছৰটোও প্ৰিন্সিপাল ক্লজ হ'ব। ইয়াত সাবঅৰ্ডিনেট ক্লজ নাই। 12 নম্বৰ কুৱেশ্যনটো কৈছে I know the reason why he came here. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব I know the reason আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব why he came here. 13 নম্বৰ কুৱেশ্যনটো কৈছে you must hurry or you will miss the train. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব you must hurry you will miss the train. তো অৰৰ সন্মুখত যিটো ফেৰেজ আছে যি you must hurry যে এইটোও প্ৰিন্সিপাল ক্লজ হয় আৰু অৰৰ পিছত যে আছে you will miss the train তো এইটোও প্ৰিন্সিপাল ক্লজ হয়। তো ইয়াত সাবঅৰ্ডিনেট ক্লজ নাই। 14 নম্বৰ কুৱেশ্যনটো আছে he is not only intelligent but also brave. তো ইয়াত এই গোটেই সেন্টেন্সটো প্ৰিন্সিপাল ক্লজ হ'ব। ইয়াত সাবঅৰ্ডিনেট ক্লজ নাই। 15 নম্বৰ কুৱেশ্যনটো কৈছে I know the place where he lives. তো ইয়াত প্ৰিন্সিপাল ক্লজটো হ'ব I know the place আৰু সাবঅৰ্ডিনেট ক্লজটো হ'ব where he lives. তো আশা কৰোঁ তোমালোকে এই এক্টিভিটিৰ সমাধানবিলাক পাই গৈছা। তো এতিয়া আমি ৰাইটিং এক্টিভিটিলৈকে আহিছোঁ। তো ৰাইটিং এক্টিভিটিত কৈছে এম্প্লিফিকেশ্যন। তো ইয়াত তোমালোকক দুটা এম্প্লিফিকেশ্যন লিখিবলৈ দিছে। তো তোমালোকে এম্প্লিফিকেশ্যন কৰিবলৈ হ'লে আগত জানিব লাগিব যে এম্প্লিফিকেশ্যন কাক বোলে।
তো মই ইয়াৰ এনসাৰটো আগত কৈ দিওঁ এমপ্লিফিকেশ্যন ইজ দ্য এক্সপেনশ্যন অৰ ইলাবোৰেশ্যন অফ এন আইডিয়া অর্থাৎ এমপ্লিফিকেশন হল কোনো ধারণা এটার সম্প্রসারণ বা বিশদ বিবরণ টু এমপ্লিফাই মিন্স টু মেক সামথিং লার্জার এন্ড ফুলার যে এমপ্লিফায়ার করার অর্থ হল কিবা এটা ডাঙৰ আৰু পূৰ্ণ কৰা উই এমপ্লিফাই এ প্ৰভাৱ ফৰ ক্লাৰিটি যে আমি স্পষ্টতাৰ বাবে এটা প্ৰবাদ বৃদ্ধি কৰোঁ এ প্ৰভাৱ ইজ এ শৰ্ট সেন্টেন্স অর ফ্ৰেজ হেভিং এ ডিপ মিনিং অফ ইটস ওন যে প্রবাদ হল নিজস্ব গভীর অর্থ থকা চুটি বাক্য বা বাক্যাংশ এমপ্লিফিকেশন শব্দৰ অৰ্থ হল প্রবাদ তো প্রবাদবিলাক বহুত সৰু হয় আৰু এই সৰু প্রবাদবিলাকে ডাঙৰ অৰ্থ প্ৰকাশ কৰে তো তোমালোকে এই সৰু সৰু প্রবাদবিলাকে কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে সেইটো তোমালোকে ইলাবোৰেশ্যন কৰি লিখিব লাগে আৰু প্ৰতিটো এমপ্লিফিকেশনৰ পিছত এটাকৈ শিক্ষা থাকে যে এইটোৰ পৰা তোমালোকে কি শিক্ষা গ্ৰহণ কৰিবা তো এতিয়া আমি ৰাইটিং এক্টিভিটিটো সমাধান কৰোঁ তো ইয়াত কৈছে এমপ্লিফাই দ্য ফলোয়িং প্ৰভাৱছ যে তলত দিয়া প্ৰবাদবোৰ বৰ্ণনা কৰা তো এক নম্বৰটো কৈছে ইউনাইটেড উই ষ্টাৰ্ট ডিভাইডেড উই ফল তো ইয়াৰ এনসাৰটো হ'ব ইউনাইটেড উই ষ্টাৰ্ট ডিভাইডেড উই ফল means that when people are unified and work together they are strong and can achieve their goals. However, if they are divided by disagreement or conflict, they become weak and are likely to fail. This proverb emphasized the importance of teamwork, cooperation, and solidarity for success. তো ইউনাইটেড উই ষ্টেণ্ড ডিভাইডেড উই ফল এই কথাটোৰ অৰ্থ হ'ল যে আমি সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকিব লাগে আৰু সকলোৱে একেলগে কাম কৰিব লাগে তো যদি আমি সকলোৱে একেলগে কাম কৰোঁ তো আমি এটা শক্তিশালী দল গঠন কৰিব পাৰিম আৰু আমি নিজকে শক্তিশালী ক'ব পাৰিম আৰু যেতিয়া আমি কিবা অকাৰণতে আমি আলাদা আলাদা হৈ কাম কৰোঁ তেনেহ'লে আমি দুৰ্বল হৈ পৰিম আৰু আমাৰ এটা কাম কৰিবলৈ বহুত কষ্ট হ'ব তো এই এমপ্লিফিকেশ্যনটোৰ জৰিয়তে আমি সকলোৱে একেলগে থাকিবলৈ আমাক বুজোৱা হৈছে বা শিক্ষা দিছে 2 নম্বৰ কোৱেশ্চনটো কৈছে সেলফ হেল্প ইজ দ্য বেষ্ট হেল্প তো ইয়াৰ এনসাৰটো হ'ব সেলফ হেল্প ইজ দ্য বেষ্ট হেল্প মিন্স that the most effective way to solve a problem or improve a situation is to take action yourself rather than waiting for others to help you. This proverb encourages self-reliance, initiative, and personal responsibility. It suggests that while external support can be useful, the most significant and lasting progress comes from one's own efforts. তো সেলফ হেল্প ইজ দ্য বেষ্ট হেল্প এই কথাটোৰ অৰ্থ হ'ল যে নিজেই নিজৰ সহায় কৰাটোৱে আটাইতকৈ ভাল সহায় অৰ্থাৎ আমি যদি কিবা এটা বিপদত পৰোঁ তো আমি সেই বিপদৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰোঁ আমি নিজেই চিন্তা কৰি উলিয়াব লাগে আৰু যদি আমি বেলেগৰ কাৰণে তাত থিয় হৈ থাকোঁ তেতিয়াহ'লে আমাৰ কিবা এটা বিপদ হৈ যাব পাৰে আৰু আমি ঠিক সময়ত সহায়টো নাপাব পাৰোঁ গতিকে কিবা এটা কঠিন পৰিস্থিতিত আমি নিজেই নিজকে সহায় কৰিব লাগে অৰ্থাৎ আমাৰ উপস্থিত বুদ্ধি বা আমাৰ এক্টিভিটিবিলাক আমি তাতে দেখুৱাব লাগিব যে আমি নিজেই কি কৰিব পাৰোঁ গতিকে এই প্ৰবাদটোৰ জৰিয়তে আমি নিজকে সকলো সময়তে প্ৰস্তুত কৰি ৰাখিব লাগে যে যিকোনো সময়ত বা যিকোনো সিচুৱেশ্যনত আমি যাতে নিজেই নিজৰ সহায় কৰিব পাৰোঁ আৰু নিজৰ বুদ্ধিৰে আমি যিকোনো কাম যাতে সমাধান কৰিব পাৰোঁ হেতুকে বুজাইছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভিডিঅ'টো বুজি পাইছে তো মোৰ অলপ শৰীৰটো বেয়া তোমালোকে নিশ্চয় গমে পাইছা তো ভিডিঅ'টোত এটা লাইক কৰিবা এটা কমেন্ট কৰিবা আৰু এনেকুৱা ভিডিঅ' চাবলৈ হ'লে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ